T20 বিশ্বকাপৰ এখন কালি গুৰুত্বপূৰ্ণ মেচ আছিল নামিবিয়া আৰু টিম ইণ্ডিয়াৰ মাজত। যদিও বা টিম ইণ্ডিয়াই নামিবিয়াৰ বিৰুদ্ধে 93 ৰানৰ এটা বৃহৎ বিজয় সাব্যস্ত কৰিলে, তথাপিও মই ভাবোঁ কোনো এজন ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে এই খেলখনলৈ সন্তুষ্ট নহয়, অৰ্থাৎ ভাৰতীয় বেটিঙক লৈ সন্তুষ্ট নহয়। যদিও ভাৰতীয় বেটিঙে 210 ৰানৰ এটা বৃহৎ স্ক'ৰ থিয় কৰাবলৈ সক্ষম হ'ল নামিবিয়াৰ সন্মুখত, কিন্তু তথাপিও কিন্তু আমি ক্ৰিকেট প্ৰেমী হিচাপে কালি খেলখনক লৈ পেলাই ভাৰতীয় বেটিঙক লৈ পেলাই আমি সন্তুষ্ট নহয়। কিয়নো প্ৰথম আপোনালোকে যদি চাই মাত্ৰ এটা উইকেট হেৰুৱাই টিম ইণ্ডিয়াই 7 অভাৰত 100 ৰান সংগ্ৰহ কৰিছিলে, কিন্তু তাৰ পিছৰ মাত্ৰ 13-14 অভাৰত মাত্ৰ টিম ইণ্ডিয়াই 100 ৰান সংগ্ৰহ কৰিবলৈ পাৰে। তাতো কিন্তু এটা অৰ্ধশতক আছিল হাৰ্দিক পাণ্ডিয়া। হাৰ্দিক পাণ্ডিয়া সেই অৰ্ধশতকটো নহা হ'লে কিজানি হয়তো কালি 160-170 ৰানত টিম ইণ্ডিয়া সীমাবদ্ধ হৈ থাকিলে। অৰ্থাৎ কালি দেখা গ'ল যে নামিবিয়াৰ যিখিনি স্পিনাৰ হয়, মই নাভাবোঁ এইখিনি বহুত ডাঙৰ বিশ্ববিখ্যাত স্পিনাৰ, সেই স্পিনাৰখিনিৰ বিৰুদ্ধেও ষ্ট্ৰাগল কৰা দেখা গৈছে টিম ইণ্ডিয়াৰ বেটছমেনসকলে। তেনেস্থলত যি অহা 15 তাৰিখে কলম্বোত অনুষ্ঠিত হ'বলগীয়া ভাৰত পাকিস্তানৰ মেচখন আছে, সেই মেচখনৰ যদি আপোনালোকে চাই তেনেহ'লে পাকিস্তানৰ কিন্তু 5জনকৈ স্পিনাৰ আছে, আৰু সেইকেইজনো অকণমান কিন্তু বিশ্বৰ বিখ্যাত স্পিনাৰ বুলি ক'ব পাৰি। তেনেস্থলত টিম ইণ্ডিয়াই তেওঁলোকৰ বিৰুদ্ধে কেনেদৰে প্ৰদৰ্শন আগবঢ়াব সেইটো লৈ কিন্তু সকলোৰে বৰ্তমান সময়ত সন্দেহ কিন্তু আহি পৰিছে। যদিও বা পিছৰ মেচখনত অভিষেক শৰ্মাৰ প্ৰত্যাৱৰ্তন ঘটিব, তথাপিও কিন্তু বাকীসকল বেটছমেন যেনে সূৰ্য কুমাৰে হওক, ৰিংকু সিঙেই হওক বা তিলক বৰ্মাই হওক, সকলোৱে কিন্তু কালি খেলখনত ষ্ট্ৰাগল কৰা দেখা গৈছে এই নামিবিয়াৰ নিচিনা দুৰ্বল টিমৰ স্পিনাৰ বিৰুদ্ধে। তেনে ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে তেওঁলোকে কেনেকুৱা প্ৰদৰ্শন আগবঢ়ায় সেইটো কিন্তু লক্ষণীয় হ'ব। চ' সেইটো কাৰণে কালি প্ৰথম অৱস্থাত যিটো টিম ইণ্ডিয়া বেটিং প্ৰদৰ্শন আগবঢ়াইছিলে পাৱাৰ প্লেলৈকে, তেতিয়ালৈকে এইটো কথা অনুমান কৰা হৈছিলে যে না, আজি টিম ইণ্ডিয়া এটলিষ্ট 300 নোৱাৰিলেও কিন্তু 280-290 মানে নামিবিয়াৰ সন্মুখত দাঙি ধৰিব। কিন্তু পিছত যেতিয়া ঈশান কিষাণ আউট হৈ গ'ল, আৰু সেই আউট হোৱাৰ পৰাই টিম ইণ্ডিয়াৰ বেটিং বিপৰ্যয় আৰম্ভ কৰিলে। চ' নামিবিয়াৰ স্পিনৰ বিৰুদ্ধে তেওঁ মাত্ৰ 4 অভাৰত 20 ৰান দি 4টা উইকেট লৈ গুচি গ'ল। তেনে ক্ষেত্ৰত কালিলৈ যদি পাকিস্তানৰ যিখিনি স্পিন বলাৰ তেওঁলোক যদি আহে, আমি তেওঁলোকক যিমানে দুৰ্বল হৈ ভাবোঁ, কিন্তু স্পিনৰ বিৰুদ্ধে কালি যিটো গতিত টিম ইণ্ডিয়াই উইকেট তেওঁলোকৰ হাতত গতাই দিছে, তেনেকৈ যদি পাকিস্তানৰ বিৰুদ্ধে খেলে, তেতিয়া কিন্তু পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ কিন্তু আমাৰ টান হৈ যাব। সেইটো কাৰণে টিম ইণ্ডিয়াই এটলিষ্ট স্পিনৰ যিটো ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটো কিন্তু বেটিংটো উন্নত কৰাৰ প্ৰয়োজন আহি পৰিছে। কিন্তু যদি তেওঁলোকে উন্নত কৰিব নোৱাৰে বেটিঙত, কিন্তু তেনেহ'লে কিন্তু কিবা এটা নহয় কিবা এটা বিপৰ্যয়ৰ সন্মুখীন হোৱাটো প্ৰায় খাটাং। চ' প্ৰথম অৱস্থাত আমাৰ যিটো অপেনিং জুটি হয় সেইটো বহুত ভাল কৰি দিছে, কিন্তু তাৰ পিছত যিখিনি মিডল অৰ্ডাৰ হয়, মিডল অৰ্ডাৰখিনিয়ে কিন্তু ষ্ট্ৰাগল কৰা দেখা গৈছে আগৰখন মেচতো এইখন মেচতো। তেনে ক্ষেত্ৰত কিন্তু মিডল অৰ্ডাৰখিনিয়ে যদি ইমানকৈ ষ্ট্ৰাগল কৰে, তেনেহ'লে আপুনি যিমানে অপেনিং ভাল জুটি হওক বা আপোনাৰ যিমানে ল' অৰ্ডাৰ ভাল হওক, মিডল অৰ্ডাৰ যদি বেয়া কৰে নহয়, তেনেহ'লে আপুনি কেতিয়া খেলখনত জয়লাভ কৰিব নোৱাৰে। আৰু এটা বস্তু আপোনালোকে চাব, এতিয়ালৈকে কিন্তু যদিও বা যিখিনি ঘৰুৱা টুৰ্ণামেণ্ট হয়, টুৰ্ণামেণ্টখিনিত কিন্তু আমাৰ ৰিংকু সিঙে হওক বা বেলেগ এজন বেটছমেনে বহুত ভাল খেলে, কিন্তু যেতিয়া ICC টুৰ্ণামেণ্ট আহি যায়, তেতিয়া ৰিংকু সিঙৰ প্ৰদৰ্শনৰ কথাই কওঁ। লাষ্ট 2খন মেচত তেওঁ ইমানেই বেয়া প্ৰদৰ্শন আগবঢ়াইছে নহয়, প্ৰথমখন খেলত 13টা বলত মাত্ৰ 6 ৰান সংগ্ৰহ কৰি পেলাই আউট হৈ গুচি গ'ল, আৰু কালি খেলখনত 6টা বল খেলি পেলাই মাত্ৰ 1 ৰান মাৰি আউট হৈ গুচি গ'ল লাষ্ট মমেণ্টত, যিটো সময়ত তেওঁলোকৰ টিম ইণ্ডিয়াৰ প্ৰয়োজন আছিলে এটা ভাল স্ক'ৰ থিয় কৰা। টিম ইণ্ডিয়াই আশা কৰিছিলে যে ৰিংকু সিঙে কিবা এটা স্ক'ৰ থিয় কৰাব, এটলিষ্ট 20-25 ৰান এটা ধুনীয়া ইনিংছ খেলিব এটলিষ্ট 5-6টা বলত, কিন্তু তেনে অৱস্থা ৰিংকু সিঙে কি কৰি থৈ গ'ল, 5-6টা বলত মাত্ৰ 1 ৰান সংগ্ৰহ কৰি থৈ নিজৰ উইকেটটো দি থৈ পেলাই গুচি গ'ল। লাষ্ট মমেণ্টত টিম ইণ্ডিয়াই মাত্ৰ 4 ৰানৰ বিনিময়ত 2 অভাৰত 4 ৰানৰ বিনিময়ত 5টা উইকেট হেৰুৱাইছে। ইমানে ষ্ট্ৰাগল কৰিব লগা হৈছে বৰ্তমান টিম ইণ্ডিয়াই, আৰু নামিবিয়াৰ নিচিনা দুৰ্বল টিমৰ বিৰুদ্ধে। তেনেস্থলত পাকিস্তানৰ নিচিনা টিমৰ বিৰুদ্ধে কেনেকুৱা প্ৰদৰ্শন আগবঢ়াব সেইটো বহুত চাবলগীয়া হ'ব। যদিও বা টিম ইণ্ডিয়াক আমি বহুত উন্নত বুলি কৈছোঁ, বহুত প্ৰদৰ্শন ভাল বুলি কৈছোঁ, কিন্তু কালি খেলখন চাই পেলাই এনেকুৱা অনুমান হৈছে যে টিম ইণ্ডিয়া সেই যিটো নিউজিলেণ্ডৰ বিৰুদ্ধে দেখাইছিলে, যিটো বেটিং বিক্ৰম দেখাইছিলে, যিটো বলিঙত দেখাইছিলে, সেইটো কিন্তু কালি দেখাব পৰা নাই, বা ICC কোনো এখন টুৰ্ণামেণ্টত দেখাব পৰা নাই। তো তেনেস্থলত টিম ইণ্ডিয়াই কিন্তু অনুশীলনৰ বহুত বৰ্তমান প্ৰয়োজন হৈ আহিছে। আগত প্ৰয়োজন নাছিলে, এতিয়া বৰ্তমান প্ৰয়োজন হৈ গৈছে। কিন্তু কালি খেলখন চাই পেলাই প্ৰত্যেকজন ভাৰতীয় অনুৰাগীয়ে, ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে এই কথা ক'ব যে হয়, ভাৰতৰ বৰ্তমান অনুশীলনৰ প্ৰয়োজন আছে, বিশেষকৈ স্পিন ডিপাৰ্টমেণ্টত। আৰু এটা কথা চাবলৈ যদি আপুনি চাই নহয়, ভাৰতীয় বলিং যিটো প্ৰথম অৱস্থাত যিটো তেওঁলোকে নামিবিয়াৰ সন্মুখত যিটো দাঙি ধৰিছিলে, সেইটো কিন্তু একো ভাল দাঙি ধৰা নাই। কিয়নো নামিবিয়াই প্ৰথম পাৱাৰ প্লেত 60 নে 65 ৰান সংগ্ৰহ কৰিছে ভাৰতৰ নিচিনা এটা বলিঙৰ সন্মুখত। তেনেস্থলত পাকিস্তান বা বেলেগ এটা টিমে অবভিয়াছলি 70-80 ৰানৰ ইংলিছ খেলিব। তো সেই ক্ষেত্ৰত মই যদি চাওঁ নহয়,
বা আপোনালোকে যদি চাই নহয় তেনেহ'লে চাব দেখিব কিন্তু টীম ইণ্ডিয়াই বলিঙৰ ক্ষেত্ৰতো বিশেষ পেচ বলৰ ক্ষেত্ৰতো কিন্তু উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ প্ৰয়োজন আহি পৰিছে বৰ্তমান কিন্তু